নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটি নতুন ৰেচিপি লৈ ব্যঞ্জন হেঁপাহৰ চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আহকচোন চাওঁ আজিৰ এই ৰেচিপিটোত কি কি আছে আৰু কেনেদৰে প্ৰস্তুত কৰিম। আজি মই বনাব লৈছোঁ চিকেন বইল পদুনা আৰু মান ধনিয়া পাত দি। আহকচোন কেনেকৈ বনাওঁ চাওঁ। চিকেন বইলখিনি বনাবলৈ মই প্ৰথমতে লৈছোঁ এপোৱা মাংস আৰু পিঁয়াজ দুটা কাটি লৈছোঁ এনেদৰে টুকুৰা টুকুৰ কৰি। নহৰু আদা পেষ্ট এচামুচ লৈছোঁ। জলকীয়া লৈছোঁ 4-5টামান, ফালি লৈছোঁ বিলাহী দুটা, পদুনা আৰু মান ধনিয়া পাত। এতিয়া মই পদুনা মান ধনিয়া পাতখিনি আৰু বিলাহী দুটা একেলগে মিক্সিত পেষ্ট বনাই ল'ম। এনেকৈ মই পদুনা মান ধনিয়াখিনি মিক্সিত পেষ্ট বনাই ল'লোঁ। লগতে বিলাহী দুটাও দিছোঁ, গুটিখিনি উলিয়াই দিছিলোঁ বিলাহীকেইটা। আৰু লগতে লাগিব আমাক নিমখ আৰু অকণমান জালুক। এতিয়া কেৰাহীখন গৰম হৈ আহিলত মই মাংসৰ টুকুৰাবিলাক দি দিম। মাংসখিনি এনেকৈ তেল নিদিয়াকৈ দি দিছোঁ। চিকেন এনেকৈ বইল বনালে প্ৰথমে মাংসখিনি অকণমান কেৰাহীত ভাজি ল'লে কেঁচা কেঁচা ভাৱটো নাইকিয়া হৈ যায়, খাবলৈও ভাল হয়। সেয়ে মাংসখিনি এনেকৈ অকণমান ভাজি ল'ব। জুইটো বেছিকৈ দিছোঁ মই অলপ। এনেকৈ প্ৰায় 5-6 মিনিটমান ভাজিলে হৈ যাব। এতিয়া মই ইয়াত দি দিম নিমখ। দেখিছেনে মাংসখিনি কেনেকৈ অকণ অকণ ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াত দিম পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু আদা পেষ্টটো। আৰু 3 মিনিটমানৰ কাৰণে ঢাকনখন মাৰি দিম। ইয়াত মই দিম অকণমান পানী, প্ৰায় আধা কাপমান পানী দি দিম। পানীখিনি দিয়াৰ পাছত উতল আহিবলৈ দিম। এতিয়া অকণমান উতল আহিলে ঢাকন মাৰি দিম। এয়া উতলি আহিলে এতিয়া ঢাকনখন প্ৰায় 5-6 মিনিটমানৰ কাৰণে মাৰি দিম। 5 মিনিটমান হৈ গ'ল। দেখিছেনে ৰংটো ইমান ধুনীয়া হৈছে। মই পিঁয়াজ নহৰুখিনি দি যেতিয়া যেতিয়া ঢাকনখন মাৰি থৈ গৈছিলোঁ তেতিয়া অকণমান লাগি ধৰিছিলে। এনেকৈ মানে একেবাৰে জ্বলিবলৈ দিব নালাগে, অকণমান ৰঙচুৱা হয় তলত যেতিয়া লাগি ধৰে তেতিয়া খাবলৈ সোৱাদটো বৰ ধুনীয়া হয় আৰু গোন্ধটোও বৰ ধুনীয়া হয়। এতিয়া দি দিম মই ইয়াত যিখিনি আমি পদুনা মান ধনিয়া আৰু বিলাহীৰ পেষ্ট বনাই থৈছিলোঁ সেয়া। মাংসখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া এই পেষ্টটো দিয়াৰ পাছত ভালকৈ মিহলাই ল'ম। লগতে দি দিম জালুকৰ গুড়িখিনি।
এতিয়া আকৌ উতলটো আহিব, আকৌ 5-6 মিনিটমানৰ কাৰণে ঢাকি দিম। মাজে মাজে এনেকৈ চাই থাকিব যাতে লাগি নধৰে। মছলাখিনি যেতিয়া মাংসত লাগি ধৰিব তেতিয়া আমাৰ গ্ৰীণ চিকেন বইল বুলি ক'ব লাগিব, গ্ৰীণ চিকেন বইল ৰেডি হৈ যাব। ধুনীয়াকৈ লাগি ধৰিছে দেখিছেনে মাংসখিনিত মছলাবিলাক। আমাৰ গ্ৰীণ চিকেন বইল ৰেডি হৈ গ'ল। একেবাৰে সাধাৰণ ৰেচিপি, সকলোৱে ঘৰত বনাই খাব পাৰিব আৰু স্বাস্থ্যৰ পক্ষেও ভাল। এয়া আমাৰ গ্ৰীণ চিকেন বইল তৈয়াৰ হৈ গ'ল। খাবলৈ খুবেই সোৱাদ হয়। আশা কৰিছোঁ আপোনালোকেও এনেকৈ ঘৰত বনাব আৰু গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰি চাব। আজিলৈ আহোঁ, আকৌ নতুন এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।